জুবিন দা আহি দীঘা পৰম্পৰা দিল্লীতে নামিছে। কিন্তু লগে লগে তেওঁ কান্দি কান্দি গৈছে গাড়ীখন চুবৰ কাৰণেও যেন এনেধৰণে দুখৰ বেদনাৰ কথা এখন গাড়ীতে গৈ আছে। মাতৃভূমিত ভৰি দিয়াৰ পিছতে তেওঁ নিজৰ গৃহলৈ গৈছে আৰু তেওঁক আদৰণি জনাবলৈ হাজাৰ হাজাৰ লক্ষ লক্ষ লোক এনেধৰণৰ লাগি আছে। এই গাড়ীখনৰ ভিতৰতে আছে খুব শান্তিৰে হৈ আহিছে। Hello.
কৈছোঁ অৰ্জুনটো কওক হয় হয় এয়া দেখিছে আজাৰাৰ পৰিৱেশ আমি আজাৰাৰ যিখন ফ্লাইঅভাৰৰ ওপৰৰ পৰা আমি যিটো এয়াৰপৰ্টৰ পথ বিমানবন্দৰৰ পথছোৱাৰ আমি দৃশ্য এই মুহূৰ্তত প্ৰাগৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু ইয়াত এই যিটো পথছোৱা সেই পথছোৱা আপোনালোকে দেখিলে নিশ্চিতভাৱে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ এক পৰিৱেশ ইয়াত যিগৰাকী মহান শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ ইতিমধ্যে বিমানবন্দৰৰ ভিতৰৰ পৰা উলিয়াই অনা হৈছে আৰু কিছু সময় পিছতেই এই স্থানেৰে পাৰ হৈ যাব তেখেতৰ পাৰ্থিৱ শৰীৰ গতিকে অধীৰ অপেক্ষাৰে অধীৰ আগ্ৰহেৰে যিসকল লোক আছে তেওঁলোকে এবাৰ শেষবাৰৰ বাবে চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে নিশা